সকলোকে স্বাগতম জনাইছো ফাৰুক স্যাৰ চেনেললৈ মই ফাৰুক আহমেদ আজি এটা পাৱাৰফুল ভিডিও লৈ আহিছো ভিডিওটিৰ নাম হৈছে কাৰ ইন্স্যুৰেন্স কি কাৰ ইন্স্যুৰেন্সৰ কি ধৰণ আছে ফাৰ্স্ট পাৰ্টি ইন্স্যুৰেন্স কি সেকেন্ড পাৰ্টি ইন্স্যুৰেন্স কি থাৰ্ড পাৰ্টি ইন্স্যুৰেন্স কি কোন ইন্স্যুৰেন্সৰ মাজত কি বস্তু হুমাই আছে কি বস্তু ইনক্লুড হৈ আছে তাৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম আপোনালোকে হেকলৈকে ভিডিওটি চাই থাকিব আৰু মোক শেয়াৰ সাবস্ক্ৰাইব এণ্ড সাপোৰ্ট কৰি থাকিব আহক আজিৰ ভিডিওটো আৰম্ভ কৰো ফাৰ্স্টলি হোৱাট ইজ কাৰ ইন্স্যুৰেন্স হোৱাট ইজ ভেহিকল ইন্স্যুৰেন্স কাৰ ইন্স্যুৰেন্স মানে কি ভেহিকলছ ইন্স্যুৰেন্স মানে কি এটা ইন্স্যুৰেন্স মানে হৈছে ইটস a contract between you and your company আৰু আপোনাৰ কোম্পানীৰ মাজত এটা চুক্তি এটা কন্ট্ৰাক্ট যোনটো কোম্পানীয়ে নেকি আপোনাক কি কৰিব কোনো ফাইনান্সিয়াল লসেছ পৰা কিবা দুৰ্ঘটনা হয় কিবা এক্সিডেন্ট হয় বা কিবা যদি চুৰি হয় আপোনাক ৰক্ষা কৰিব সো এটো এটা এগ্ৰিমেন্ট বিটুইন ইউ এণ্ড দা ইন্স্যুৰেন্স কোম্পানী দুটা পক্ষৰ মাজত এটা চুক্তি হয় সো দিস ইজ কল্ড ইন্স্যুৰেন্স যেতিয়া আমি গাড়ী এটা লৈ পেলাই আমি ৰাস্তাত ওলাও তেতিয়া তাৰ লগত বহুতো ৰিস্ক বহুতো বিপদংশা তাৰ লগত এছ'চিয়েট হৈ থাকে আৰু তেনে এক্সিডেন্টে আমাৰ কিবা লছ কৰিব পাৰে আমাৰ কিবা প্ৰপাৰ্টি আমাৰ বা সেলফ ইনজুৰি হ'ব পাৰে বা এনি আদাৰ পাৰ্সনৰ কিবা ইনজুৰ্ড হ'ব পাৰে যেতিয়া আমাৰ দ্বাৰা কোনোবা আঘাতপ্ৰাপ্ত হয় কিবা কোনোবা ইনজুৰ্ড হয় বা আমি যদি কাৰোবাৰ যদি কিবা প্ৰপাৰ্টি আমি যদি লছ কৰো তেতিয়াহলে আমি ক্ষতিপূৰণ দিব লাগে উই আর লাইবল টু পে গতিকে সেই কাৰণে নিজকে ৰক্ষা কৰাৰ কাৰণে নিজকে বচোৱাৰ কাৰণে সেই লছখিনিৰ পৰা আমি বাচিবলৈ নিজকে নিজে ৰক্ষা কৰিবলৈ আমাৰ কাৰ ইন্স্যুৰেন্সটো বহুত এসেনশিয়াল হয় আৱশ্যক হয় তো জেনাৰেল ওয়ার্ডস এটা কন্ট্রাক্ট বিটুইন ইউ এন্ড দা ইন্স্যুরেন্স কোম্পানী যেটা আমি যেটা গাড়ী লৈ ওলাও ৰাস্তাত তেতে বহুত ৰিস্ক থাকে আৰু ইয়াৰ পৰা যদি আমি কাৰোবাক যদি ড্যামেজ কৰো কিবা প্ৰপাৰ্টি বা কাৰোবাক যদি ইনজুৰ্ড কৰো সেই ব্যক্তিগৰাকীক আমি ইনজুৰ্ড কৰাৰ কাৰণে আমি ক্ষতিপূৰণ দিব লাগিব তেনে ক্ষতিপূৰণৰ পৰা হাত হাৰিবলৈ আমি কি কৰো ইনজুৰ্ড কৰাৰ লগে লগে আমাৰ ইন্স্যুৰেন্স কোম্পানী আমাৰ দ্বাৰা যদি কাৰোবাৰ যদি কিবা লছ হয় কিবা ইনজুৰি হয় এই কোম্পানীয়ে তাৰ ক্ষতিপূৰণখিনি বহন কৰি লৈ যায় আদায় কৰি লৈ যায় তাৰ কাৰণেই আমাৰ কাৰ ইন্স্যুৰেন্সটো অত্যন্ত আৱশ্যকীয় তাৰে পৰাই আমাৰ মাজত আহে ইন্স্যুৰেন্স কোম্পানী ইন্স্যুৰেন্স এটা চুক্তি হয় যোনটো নেকি কন্ট্ৰাক্টৰ নিচিনা আমি কৰি লওঁ সময় সময় আমি এটো কি কৰো কিস্তিবিলাক আদায় কৰো প্ৰিমিয়ামৰ নিচিনা যোনটো ইন্স্যুৰেন্স লওঁ তাক আমি পলিচি বুলি কওঁ যে আমাৰ এটো পলিচি আৰু ইয়াক আমি পিৰিয়ডিকেলি যোনবিলাক আছে আমি কি কৰো তাৰ প্ৰিমিয়াম খিনি পে কৰি যাওঁ এতিয়া আমি বুজিম ফাৰ্স্ট পাৰ্টি কি ফাৰ্স্ট পাৰ্টি মানে হল যাৰ নামত পলিচিটো ইস্যু কৰা আছে যাৰ নামত ইন্স্যুৰেন্সৰ কন্ট্ৰাক্টটো দিয়া আছে এক্সাম্পল যদি লওঁ উদাহৰণ স্বৰূপে যোনটো গাড়ীৰ ইন্স্যুৰেন্সটো মোৰ নামত আছে তেতিয়াহলে মইহে ফাৰ্স্ট পাৰ্টি হ'ম যোনটো গাড়ী মোৰ হয় আৰু মই তাক ইন্স্যুৰেন্স কৰিছো মোৰ নামত ইন্স্যুৰেন্সটো হৈছে গাড়ীৰ মই তেতিয়া হ'মগৈ ফাৰ্স্ট পাৰ্টি দ্বিতীয়তে আছে সেকেন্ড পাৰ্টি হয় ইন্স্যুৰেন্স কোম্পানী যাক আমি প্ৰিমিয়াম পে কৰি আছো প্ৰিমিয়াম পে কৰা কোম্পানীটো হৈছে আমাৰ কাৰণে সেকেন্ড পাৰ্টি আৰু আমাৰ পৰা যোনটো প্ৰিমিয়াম লৈ আছে সময়ে সময়ে তাৰ বিনিময়ত মোৰ ৰিস্কটো কি কৰিছে কোম্পানীয়ে কভাৰ কৰিছে যে মোৰ যিমানখিনি বিপদংশা আছে সেইখিনি কভাৰ কৰিবলৈ এই সেকেন্ড পাৰ্টি কোম্পানীয়ে মোৰ পৰা কি লৈ আছে প্ৰিমিয়াম লৈ আছে থাৰ্ড পাৰ্টি কোন হয় থাৰ্ড পাৰ্টি হৈছে সেই গৰাকী ব্যক্তি যাৰ সম্পদ যাৰ প্ৰপাৰ্টি নেকি মোৰ দ্বাৰা কি হল নষ্ট হল ড্যামেজ হল মানে মোৰ গাড়ীৰ দ্বাৰা ড্যামেজ হল বা আঘাতপ্ৰাপ্ত হল বা তেওঁৰ মৃত্যু হল সেই গৰাকী ব্যক্তি হবগৈ থাৰ্ড পাৰ্সন সো কুইক ৰিভিজন যদি দিও ফাৰ্স্ট পাৰ্সন যাৰ নামত ইন্স্যুৰেন্স আছে পলিচিটো আছে তেওঁ ফাৰ্স্ট পাৰ্সন সেকেন্ড পাৰ্সন হৈছে ইন্স্যুৰেন্স কোম্পানী যাক আমি সময়ে সময়ে আমি প্ৰিমিয়াম পে কৰি আছো আৰু যোনে আমাৰ পৰা প্ৰিমিয়াম লৈ আমাৰ ৰিস্ক খিনি কভাৰ কৰিছে আৰু থাৰ্ড পাৰ্টি হৈছে সেই গৰাকী ব্যক্তি যাক আমি নেকি কি কৰিছো ড্যামেজ কৰিছো বা আমাৰ দ্বাৰাত আঘাতপ্ৰাপ্ত হৈছে বা আমাৰ দ্বাৰাত কি হৈছে আমাৰ দ্বাৰাত মানে আমাৰ গাড়ীৰ দ্বাৰাত মানে আঘাতপ্ৰাপ্ত হৈছে দুখ পাইছে বা কিবা মৃত্যুবৰণ কৰিছে সেই গৰাকী ব্যক্তি হবগৈ থাৰ্ড পাৰ্টি এতিয়া আমি ডিটেইলছত আলোচনা কৰিম থাৰ্ড পাৰ্টি ইন্স্যুৰেন্স কি এজ পাৰ MBI Act, that is Motor Vehicle Act 146, it is mandatory to have at least third party insurance. যোনটো নেকি আমাৰ মোটৰ ভেহিকল যোনটো আইন আছে তাৰ মাজত এটো কম্পালসৰি হয় যে সকলোৰ
থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ এটা থাকিবই লাগিব ইটস এ কম্পালসাৰী নট এ চইচ ইয়াত আমি বাধ্যতামূলক কৰি দিয়া হৈছে যে ভাৰতবৰ্ষৰ মাজত ৰাস্তাত যিমান গাড়ী চলিব সকলো গাড়ীত এটলিষ্ট মিনিমাম থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ থাকিবই লাগিব ইয়াৰ আৰু কোনো বেলেগ উপায় নাই থাৰ্ড পাৰ্টিৰ মাজত তিনি ধৰণৰ ৰিস্ক কভাৰ কৰা হয় আহক আমি জানি লওঁ কি কি ৰিস্ক থাৰ্ড পাৰ্টিত কভাৰ কৰা হয় নাম্বাৰ 1 ডেমেজ অফ দা ফ্ৰন্ট পাৰ্সন প্ৰপাৰ্টি অৰ লাইফ আমাৰ দ্বাৰা আমাৰ সন্মুখৰ যোনজন মানুহ আছে তেওঁৰ কিবা প্ৰপাৰ্টি বা লাইফত যদি কিবা ডেমেজ হৈছে হেতু কভাৰ কৰে থাৰ্ড পাৰ্টিয়ে নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ দ্বাৰা যদি আমাৰ সন্মুখৰ কোনোবাৰ যদি ইনজিউৰ হৈছে বা ডেথ হৈছে হেতু ৰিস্কও থাৰ্ড পাৰ্টিয়ে কভাৰ কৰে ইঞ্চুৰেন্সে যোনটো 3 নম্বৰ ৰিস্ক কভাৰ কৰে থাৰ্ড পাৰ্টি ইঞ্চুৰেন্সে হেতু আমাৰ ইঞ্চুৰেন্স কোম্পানী আমাক খুলি পেলাই নকয় যোনটো নেকি হৈছে পাৰ্সোনেল এক্সিডেন্ট কভাৰ শৰ্টত কওঁ আমি PA কভাৰ যোনটো নেকি ডেথ কভাৰ কৰে বা পার্মানেন্ট ডিসেবলমেন্ট যদি কোনোবা ডেথ হৈ যায় ঢুকাই যায় বা কোনোবাৰ যদি পার্মানেন্ট বডিৰ মাজত কিবা যদি একদম বহুত জটিল পার্মানেন্ট কিবা যদি ডিসেবল হয় কিবা অংগ এটা যদি বিকলাঙ্গ হৈ যায় সেইখিনি কভাৰ কৰে থাৰ্ড পাৰ্টি ইঞ্চুৰেন্সে আৰু তেনে ক্ষেত্ৰত 15 লাখ रुपीस লৈকে কভাৰ দিয়ে 15 lakhs up to 15 lakhs থাৰ্ড পাৰ্টি ইঞ্চুৰেন্সে কোনোবাৰ যদি ইনজুৰি হয় পার্মানেন্ট ডিসেবলড হয় আর ডেথ হয় তেতিয়া কি হয় 15 lakhs লৈকে ইয়াত কভাৰ দিয়ে যোনটো প্ৰিমিয়াম আমি ইঞ্চুৰেন্সত পে কৰো তাৰ লগত PA কভাৰ যোনটো আছে হেতুৰ এটা কম্পোনেন্ট জড়িত হৈ আছে আগতে PA কভাৰটো বহুত লো আছিল তাৰ কাৰণে যোনটো আমি PA কভাৰৰ প্ৰিমিয়াম ধৰি লওক ₹50 আছিলে বা 100 আছিলে আৰু তাৰ যোনটো কভাৰেজ আছিলে যোনটো হেতু বহুত কম আছিলে যেহেতু কম প্ৰিমিয়াম লৈছিল আৰু কম কভাৰেজ দিছিল আগতে যোনটো পার্সোনেল এক্সিডেন্ট কভাৰ আছে কিন্তু এতিয়া PA কভাৰৰ যোনটো প্ৰিমিয়াম আছে হেতু ৰিভাইজ কৰি পেলাই ইনক্ৰিজ কৰি দিয়া হৈছে ₹300 লৈকে আৰু যোনটো PA কভাৰৰ এমাউন্ট হৈছে বৰ্তমান হেতুকো বঢ়াই দিয়া হৈছে হেতুৰ এমাউন্ট বৰ্তমান হল কভাৰেজত 15 lakhs PA কভাৰৰ বৰ্তমান 15 lakhs টো কেতিয়া পাব যেতিয়া যদি কৰোবাৰ যদি ডেথ হয় বা পার্মানেন্ট ডিসেবলমেন্ট হয় যদি পার্মানেন্টলি কোনোবা যদি আঘাতপ্ৰাপ্ত হয় কিবা বডিৰ মাজত কিবা পাৰ্ট যদি পার্মানেন্টলি ডিসেবলমেন্ট হৈ যায় তেতিয়াহে PA কভাৰৰ এই 15 lakhs টো পাব যেহেতু ভাৰতবৰ্ষৰ মাজত সকলো বীমা সকলো ইঞ্চুৰেন্সৰ যি ধৰণৰ ইঞ্চুৰেন্সে হওক ইয়াত আমি আজি কাৰ ইঞ্চুৰেন্সৰ কথা পাতি আছো আমাৰ ইঞ্চুৰেন্সৰ সকলো যোনবিলাক কাম কাজ ইয়াৰ মাজত কিবা আপডেট কিবা এমেন্ডমেন্ট কিবা সংশোধন সকলো IRDA এৰ দ্বাৰাহে নিয়ন্ত্ৰণ কৰা হয় IRDA হল ইঞ্চুৰেন্স ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া IRDA ধাৰ্য কৰিব প্ৰিমিয়াম কোড বঢ়াব লাগে কোড কমাব লাগে সকলোবোৰ ডিসিশনস IRDA এৰ দ্বাৰা এটো ডিসাইড কৰা হয় এতিয়া আইছো বাইকৰ কথা লৈ বাইকৰ মাজত যদি ইঞ্চুৰেন্সৰ প্ৰিমিয়াম হয় বহুত কম হয় বহুত লো হয় কিয় কাৰণ বাইকৰ মাজত থাৰ্ড পাৰ্টি ইঞ্চুৰেন্সৰ যোনটো ড্যামেজৰ ক্যাপাসিটি আছে ইন্টেন্সিটি আছে এটো বহুত কম হয় তুলনামূলকভাৱে গাড়ীতকে বাইকৰ দ্বাৰা ড্যামেজ হৈ পেলা ড্যামেজ হোৱাৰ যোনটো ক্ষমতা ইন্টেন্সিটি হেতু বহুত কম হয় সেই কাৰণে বাইকৰ যোনটো প্ৰিমিয়াম হয় হেতু গাড়ীৰ তুলনাত বহুত কম হয় গাড়ীৰ মাজত 1000cc 1000cc লৈকে থাৰ্ড পাৰ্টি ইঞ্চুৰেন্সৰ যোনটো প্ৰিমিয়াম হয় বহুত কম হয় ইন কাৰ থাৰ্ড পাৰ্টি ইঞ্চুৰেন্স প্ৰিমিয়াম ইজ ভেৰি লো আপ টু 1000cc from 1000 to 1500cc there is a medium increase in premium মানে যদি 1000cc ৰ পৰা 1500cc ৰ যদি কিবা গাড়ী হয় তাৰ যোনটো নেকি প্ৰিমিয়াম ইয়াত অলপ এটা মিডিয়াম ইনক্ৰিজ কৰা হয় মডাৰেট এমাউন্ট এটা ইয়াত মানে বহুৱা হয় 1000cc লৈকে তো কম থাকে আমি গম পালো 1000cc ৰ পৰা যদি 1500cc ৰ গাড়ী হয় তেতিয়া হলে অলপ পৰিমাণৰ টকাহে প্ৰিমিয়ামৰ মাজত ইনস্যুৰেন্সত ইনক্ৰিজ কৰা হয় ৰাইজ কৰা হয় and above 1500cc 1500cc ৰ ওপৰৰ যোনবিলাক গাড়ী আছে তাৰ যোনটো প্ৰিমিয়াম হবে এটো ডাবল হৈ যায় থাৰ্ড পাৰ্টি ইনস্যুৰেন্সৰ কথাটো কৈ আছো যাৰ প্ৰিমিয়াম 1000cc লৈকে লো 1000 to 1500cc is medium moderate and above 1500cc যোনবিলাক গাড়ী আছে পাওয়ারফুল গাড়ী আছে তাৰ প্ৰিমিয়ামটো কিন্তু তুলনামূলকভাৱে ডাবল হৈ যায় কাৰণ কিয় বেছি সিসি থকা গাড়ী বেছি ড্যামেজ কৰাৰ ইন্টেন্সিটি থাকিব ক্ষমতা থাকিব যদি বেছি সিসি থকা মজবুত গাড়ী বিলাকে যেতিয়া কাৰোবাক যদি এই ড্যামেজ কৰিব ড্যামেজৰ ক্যাপাসিটি টু ইন্টেন্সিটি টু তুলনামূলকভাৱে 1000cc গাড়ীতকে বেছি হ'ব সেই কাৰণে ইয়াৰ
প্ৰিমিয়ামৰ পইচাটো বৃদ্ধি কৰা হৈছে ডাবল লৈকে এটা ইম্পৰ্টেন্ট কথা কো পিএ কভাৰ পাৰ্সোনাল এক্সিডেন্ট কভাৰ যোনটো আছে হেতু কেৱল ড্ৰাইভাৰৰ কাৰণেহে প্ৰযোজ্য আছিল যোনবিলাকৰ কথা নেকি ইন্সুৰেন্স কোম্পানীয়ে আমাক খুলি পেলাই নকয় মাই ডিয়াৰ ফ্ৰেন্ডস কথাখিনি আপোনালোকে মন দি শুনিব বহুত ইম্পৰ্টেন্ট কথা এটা কবলৈ গৈ আছো পিএ কভাৰ যোনটো আছিল হেতু আগতে এপ্লিকেবল আছিল অনলি ফৰ দা ড্ৰাইভাৰৰ কাৰণেহে এপ্লিকেবল আছিল আৰু ইন্সুৰেন্স কোম্পানীজ বিলাকে ইয়াৰ বিষয়ে ডিটেইলছত মানুহক বুজাই পেলাই নকয় যেতিয়া নেকি আপুনি আপোনাৰ ফ্যামিলিক লৈ পেলাই আপুনি গাড়ী চলাই গৈ আছে তেতিয়াও আপুনি পিএ কভাৰ ল'ব পাৰে আপুনি যদি মই ৰিপিট কৰিছো আপুনি যেতিয়া গাড়ী চলাই আপোনাৰ ফ্যামিলি বা ফ্ৰেণ্ডছক লৈ যেতিয়া গাড়ী চলাই লৈ যায় আপুনিও পিএ কভাৰ ল'ব পাৰে by paying the premium pay কৰি পেলাই আপুনি পিএ কভাৰ আপুনিও ল'ব পাৰে যদি এতিয়ালৈকে আপুনি আপোনাৰ ইন্সুৰেন্সত কাৰ ইন্সুৰেন্স পিএ কভাৰ অন্তৰ্ভুক্ত কৰা নাই ইনক্লুড কৰা নাই প্লিজ যিমান সোনকালে পাৰে হেতু আপুনি কি কৰক এটাচ কৰি লওক আপোনাৰ ইন্সুৰেন্সৰ মাজত ইনক্লুড কৰি লওক এনেকা মিস্টেক আপোনালোকে নকৰিব মই এই ভিডিঅৰ যোগেদি আপোনালোকে সকলোকে আহ্বান জনাইছো ৰিকুৱেষ্ট কৰিছো এটলিষ্ট মিনিমাম দুজন ব্যক্তিৰ পিএ কভাৰ আপোনালোকে আপোনাৰ ইন্সুৰেন্সৰ মাজত লৈ লওক যদি ভগৱানে আল্লাহ ঈশ্বৰে এনেকা নকৰক যদি কিবা যদি আনসাৰ্টেনিটি কিবা এটা হৈ যায় দুৰ্ঘটনা হৈ যায় তেতিয়া আপোনালোকক বহুত হেল্প কৰিব So I request each and everyone সকলোকে আহ্বান জনাইছো আপোনালোকে পিএ কভাৰ ইনক্লুড কৰি লওক মিনিমাম দুজন ব্যক্তিৰ কাৰণে আপোনালোকে পিএ কভাৰ ল'ব পাৰে এটা প্ৰিমিয়াম পে কৰি পেলাই যদি কাইলৈ কিবা এটা অঘটন ঘটে সেই সময়ত আপোনালোকৰ বহুতো হেল্প হ'ব এতিয়া কথা পাতি আছো থাৰ্ড পাৰ্টি ইন্সুৰেন্সৰ মাজত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশনছ আছে কি যদি আপুনি কোনো থাৰ্ড পাৰ্সনৰ কোনোবা property বা কিবা তেওঁৰ vehicle যোনটো আছে হেতুত যদি আপুনি কিবা ক্ষতি কৰিছে তেতিয়া হলে ইন্সুৰেন্স কোম্পানী আপোনাক এটা ফিক্স এমাউন্ট দিব আপুনি থাৰ্ড পাৰ্সন জনক দিবলৈ যদি আপোনাৰ দ্বাৰা আপোনাৰ গাড়ীৰ দ্বাৰা কিবা এজন থাৰ্ড পাৰ্সন ব্যক্তিৰ কিবা ডিসেবলমেন্ট আহিছে বা তেওঁৰ vehicle বা তেওঁৰ গাড়ীত কিবা আঘাত হৈছে কিবা ক্ষতি হৈছে তেতিয়া থাৰ্ড পাৰ্টি ইন্সুৰেন্সে আপোনাক এটা ফিক্সড এমাউন্ট দিব যাতে আপুনি সেই ব্যক্তিগৰাকীক দিয়ক কিন্তু ব্যক্তিগৰাকীয়ে বহুত দুখ পালে আৰু ব্যক্তিগৰাকী ঢুকাই গল ব্যক্তিগৰাকী ইমান আঘাত পালে বা ব্যক্তিগৰাকীয়ে ঢুকাই গল জীৱিত নাই তেতিয়া হলে কি হ'ব তেতিয়া ইয়াত ফিক্সড এমাউন্ট প্ৰযোজ্য নহব প্ৰথমত যদি সিম্পল ড্যামেজ হৈছে বা কিবা আঘাত পাইছে দুখ পাইছে তেতিয়া হলে এটা ফিক্সড এমাউন্ট দিব থাৰ্ড পাৰ্টি জনক দিবলৈ কিন্তু ড্যামেজটো ইমান গভীৰ বা মানুহজনৰ প্ৰাণেই গুছি গল জীৱিতই নাই মানুহগৰাকী তেতিয়া হলে ফিক্স এমাউন্টটো মানে দিয়া নহব ইয়াত আনলিমিটেড এমাউন্ট দিয়া হ'ব এতিয়া কন্ডিশন চেঞ্জ হৈ যাব আৰু হেইখিনি কোৰ্টৰ মাজত ডিসাইড কৰা হ'ব যে সেটেলমেন্ট এমাউন্ট কিমান হ'ব কোৰ্টে ডিসাইড কৰিব এতিয়া যে সেটেলমেন্ট এমাউন্ট আপোনাৰ কিমান হয় আৰু যেতিয়া সেটেলমেন্ট এমাউন্ট ডিসাইড কৰিব কোৰ্টে এতিয়া বিভিন্ন কথা চিন্তা চৰ্চা কৰি পেলাই যেনে মানুহজন যোনজন ঢুকাইছে তেওঁৰ এনুৱেল ইনকাম কিমান আছিলে তেওঁৰ ডেইলি ইনকাম কিমান আছিলে তেওঁৰ ওপৰত কিমানজন মানুহ ডিপেন্ডেন্স আছিলে তেওঁৰ ফ্যামিলিত তেওঁৰ কিমান ইনকাম হয় তেওঁৰ বছৰি কিমান আয় কৰে তেওঁৰ ডেইলি আয় কিমান হয় তেওঁৰ ডিপেন্ডেন্স কিমান ফ্যামিলি মেম্বাৰ্স কিমান তেওঁৰ পৰিয়ালত কি তেওঁ অকলেই আছিল নেকি উপাৰ্জন কৰা ব্যক্তি তেওঁৰ পৰিয়ালত উপাৰ্জন কৰা ব্যক্তি বেলেগ কোনোবা আছে নে নাই এবিলাক বহুতো বস্তু চিন্তা চৰ্চা কৰি পেলাইহে কোৰ্টে সেটেলমেন্ট এমাউন্টটো ডিসাইড কৰিব যদি কোনোবা এনআৰআই হয় নন ৰেসিডেন্ট অফ ইন্ডিয়া যদি তেনেকা যদি কোনোবা এনআৰআইৰ কেसेस আহি যায় যে এনআৰআই এজনৰ ঢুকালে বা দুখ পালে যদি এই কেসেছৰ মাজত সেটেলমেন্ট এমাউন্টটো কিন্তু বহুত বাঢ়ি যায় 4 কৰোৰ 5 কৰোৰ লৈকে যায়গৈ ইফ ইট ইজ ইন কেস অফ এনআৰআই নন ৰেসিডেন্ট অফ ইন্ডিয়া যদি মানুহজন মানে ভাৰতীয় হয় কিন্তু ভাৰতত নাথাকে বিদেশত থাকে তেওঁক এনআৰআই কয় আমি জানো এইখিনি সো এনআৰআই যদি কিবা যেনেকা কন্ডিশন আহি যায় তেতিয়া হলে কিন্তু এমাউন্টটো 4 or 5 crores লৈকে সেটেলমেন্ট এমাউন্ট যায়গৈ কিন্তু থাৰ্ড পাৰ্টি ইন্সুৰেন্সৰ মাজত দুটা তেনেকা মাৰাত্মক ৰুলছ আছে হেইখিনি যদি কোনোবাই যদি ফলো নকৰে তেতিয়া হলে আপোনাৰ দ্বাৰা যোনখিনি লস আপুনি ক্ৰিয়েট কৰিছে যোনখিনি ক্ষতিপূৰণ আপুনি পাব লগা আছিল আপুনি নাপায় আপুনি যোনখিনি ক্ষতিপূৰণ পাব লগা আছিল হেইখিনি আপুনি নাপায় হেই দুটা শৰ্ত কি হেই দুটা কন্ডিশনস কি জানো আহক কন্ডিশনটো হৈছে ড্ৰিংক এণ্ড ড্ৰাইভ মানে আপুনি যদি
কিবা ড্ৰিংক কৰিছে এলকহল ড্ৰিংক কৰি পেলাই যদি ড্ৰাইভ কৰিছে তেনে ক্ষেত্ৰত যদি আপোনাৰ দ্বাৰা যদি এটা ডাঙৰ এক্সিডেন্ট হৈ গ'ল তেতিয়া আপুনি একো ফেসিলিটিজ নাপায় কোম্পানীজৰ তৰফৰ পৰা ইন্সুৰেন্সৰ কোম্পানীজৰ তৰফৰ পৰা আপোনাৰ ইন্সুৰেন্সটো ভ্যালিড থকাৰ পিছতো আপুনি ইয়াৰ মাজত আপুনি হেল্পলেছ হৈ যাব যদি আপুনি নাম্বাৰ 1 ড্ৰিংক এণ্ড ড্ৰাইভ কৰে আপুনি যদি কিবা নিচাজাতীয় দ্ৰব্য খাই পেলাই আপুনি যদি গাড়ী চলায় তেতিয়া কিন্তু আপোনাৰ ইন্সুৰেন্সে আপোনাক ক্ষতিপূৰণ নিদিয়ে 2 নম্বৰ কন্ডিশন যোনটো বহুত ইম্পৰ্টেন্ট যোনটো কন্ডিশন যদি ভায়োলেট কৰা হয় তেতিয়া হলেও ইন্সুৰেন্স কোম্পানী একো হেল্প নকৰে হেতু হৈছে যদি আপুনি গাড়ী চলাই আছে আপোনাৰ কোনো ভ্যালিড লাইসেন্স নাই ভ্যালিড লাইসেন্স নথকা ড্ৰাইভাৰৰ দ্বাৰা যদি কিবা অঘটন ঘটে তেতিয়া হলেও ইন্সুৰেন্স কোম্পানীও 1 টকাও আপোনাক নিদিব ইউ উইল বি লায়াবল ফৰ দা অল লসেস আপুনি দায়বদ্ধ হ'ব আপোনাৰ লস সমূহৰ কাৰণে So গটিকে সাবধান যে ড্ৰিংক এণ্ড ড্ৰাইভ এণ্ড ভ্যালিড লাইসেন্স নথকাৰ কাৰণে যাতে আমি এই দুটা কন্ডিশন বুজি পেলাই যাতে আমি মনত ৰাখো আৰু যাতে এনেকা আমি কেতিয়াও ভুল নকৰো আদাৰৱাইজ বহুত ডাঙৰ বিপদত আপুনি পৰি যাব যদি এই দুটা কন্ডিশন আপুনি ভায়োলেট কৰে ড্ৰিংক এণ্ড ড্ৰাইভ এণ্ড ভ্যালিড লাইসেন্স নথকা তেতিয়াহলে আপুনিই জিম্মেদাৰ হ'ব আপুনিই লায়াবল হ'ব আপোনাৰ লছ সমূহ পৰিশোধ কৰাৰ কাৰণে ইয়াত আপোনাৰ থাৰ্ড পাৰ্টি ইন্সুৰেন্সে একো হেল্প নকৰে তো থাৰ্ড পাৰ্টি ইন্সুৰেন্স ইমানখিনি আছিলে এতিয়া আমি কথা পাতিম ফাৰ্স্ট পাৰ্টিৰ ওপৰত এতিয়া আমি কথা পাতিম ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্স হৈছে এটা এড অন এটা ফুল পেকেজ যোনবিলাক আপোনাৰ ফেসিলিটিজ থাৰ্ড পাৰ্টিৰ মাজত থাকিব ইয়াৰ লগত আৰু কিছুমান এড অন ফেসিলিটিজও আপুনি ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্সৰ মাজত আপুনি পাব ইয়াৰ মাজত আপোনাৰ কিছুমান এডিশনাল বেনিফিট থাকিব আপোনাৰ গাড়ী যদি কিবা ড্যামেজ হয় সেইখিনিৰ ক্ষতিপূৰণ আপুনি ইয়াত পাব যোনটো নেকি থাৰ্ড পাৰ্টিৰ মাজত ইনক্লুড নাথাকে in total 10 types of risks are covered of your vehicle আপোনাৰ 10 ধৰণৰ ৰিস্ক আপোনাৰ গাড়ীৰ ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্সৰ মাজত অন্তৰ্ভুক্ত থাকিব কভাৰ্ড থাকিব ইমান কিটা ৰিস্ক আপোনালোকে মই স্ক্ৰিনত দেখাই আছো আপোনালোকে অলপ পজ কৰি এইখিনি চাই লব কি ৰিস্ক ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্সৰ মাজত ইনক্লুড কৰা হয় ইনক্লুডেড হয় 10 টাইপস অফ ৰিস্ক এইখিনি লিষ্টটো মই দি দিছো আপোনালোকে ভিডিওটো পজ কৰি বা স্ক্ৰিনশ্বট লৈ চাই লব সাধাৰণতে আপুনি এক্সিডেন্ট কৰা যোনবিলাক ক্ষতিপূৰণ আছে সেইখিনি ইয়াত কভাৰ থাকিব যোনবিলাক ইন্সুৰেন্সৰ যোনটো আপোনাৰ কভাৰেজ আছে ইয়াতো ইনক্লুড থাকিব মেলিচিয়াছ ইনটেন্ট ডেমেজ কোনোবাই যদি মানে জানি বুজি পেলাই আপোনাক হিংসা কৰি পেলাই আপোনাৰ গাড়ী কিবা নষ্ট কৰিছে কিবা আঘাত কৰিছে বা কিবা ডেমেজ কৰিছে সেইখিনি কভাৰেজ আপুনি ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্সৰ মাজত পাব কোনোবা হিংসা কৰি কোনোবা জানি বুজি যোনবিলাক কেনেকা ক্ষতিপূৰণ কৰিছে তেতিয়া সেইখিনিৰো কভাৰেজ আপুনি ইয়াত ক্লেইম কৰিব পাৰিব ডেমেজ ডিউটি ফায়াৰ জুইৰ পৰা কিবা যদি ডেমেজ হৈছে হেতু ইয়াত পাব বা নেচাৰেল আৰ্থকুৱেক লেণ্ডশ্লাইডৰ দ্বাৰা কিবা ডেমেজ হৈছে সেইখিনিও আপোনাৰ ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্সৰ মাজত আপুনি কভাৰেজত পাব ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্সক কম্প্ৰিহেনসিভ পেকেজ পলিচি বুলিও কোৱা হয় আপোনাৰ ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্স আছে আৰু আপুনি আপোনাৰ গাড়ীৰ কিবা এক্সিডেন্ট হ'ল আপুনি গাড়ীটো কিবা ৰিপেয়াৰ কৰিব বিচাৰি আছে আৰু ৰিপেয়াৰ কৰোতে আপোনাৰ যিমান খৰচা হ'ল ইন্সুৰেন্স থকা সত্ত্বেও আপোনাক ইন্সুৰেন্স কোম্পানীয়ে সেইখিনি সেম এমাউন্ট আপোনাক কেতিয়াও পৰিশোধ নকৰে এনেকা দেখা যায় যে আপুনি যিমান টকাৰ আপোনাৰ ফাৰ্স্ট পাৰ্টি ইন্সুৰেন্স থকা সত্ত্বেও গাড়ী আপুনি ঠিক কৰিবলৈ লৈ গৈছে আৰু আপুনি যিমানখিনি টকা খৰচা হ'ল বিল দিলে সেইখিনি আপোনাৰ ইন্সুৰেন্স কোম্পানীয়ে নিদিয়ে হেতু পাৰ্থক্য সেই কাৰণে হয় বিকজ অফ ডেপ্ৰিচিয়েচন ফেক্টৰ ডেপ্ৰিচিয়েচন মানে হৈছে অবক্ষয় মিন্স টাইম টু টাইম আপোনাৰ যোনটো গাড়ী আছে এছেট আছে হেতু ডে টু ডে ইউজেজৰ কাৰণে তাৰ ভ্যালুটো কমি যায় তাত বহুতো বস্তু অলপ ভ্যালুটো কাম মানে কি হয় ডেপ্ৰিচিয়েট হৈ যায় ভ্যালু কমি যায় তাৰ মাজত বহুতো ইউজফুল হৈ পেলাই তাৰ যোনটো নেকি ষ্টেবিলিটি সাস্টেইনেবিলিটি লাইফ আছে সেইখিনি কমি যায় সো ইয়াৰ কাৰণেও ইন্সুৰেন্স কোম্পানীয়ে ডেপ্ৰিচিয়েট কৰি পেলাইহে আপোনাৰ এছেটৰ প্ৰপাৰ্টিৰ বস্তুখিনি চুৱাই পেলাইহে আপোনাৰ দাম নিৰ্ধাৰণ কৰি পেলাইহে আপোনাক টকাখিনি দিয়ে গতিকে আপোনাৰ গাড়ীৰ স্পেয়াৰ পাৰ্টছৰ বস্তুবিলাকৰ দামো তেনেকা ইন্সুৰেন্স কোম্পানীয়ে ধৰে যাতে ডেপ্ৰিচিয়েচন হৈছে ধৰি পেলাইহে আপোনাক এমাউন্টখিনি প্ৰদান কৰে ডেপ্ৰিচিয়েচন বাদ দি পেলাইহে আপোনাক পিছৰ সেইখিনি যোনখিনি ভ্যালু হয় সেইখিনি আপোনাক দিয়ে আৰু আপোনাৰ গাড়ীৰ মাজত বহুতো প্লাষ্টিকৰে পাৰ্টছ থাকে তো প্লাষ্টিকৰ পাৰ্টছ বিলাকক 50% ডেপ্ৰিচিয়েচনত ধৰা 50% কাট আপ কৰি পেলাইহে আপোনাৰ ধৰা হয় গাড়ীৰ মাজত ফাইবাৰ থাকে ফাইবাৰৰ মাত্ৰ 30% ধৰা হয় ডেপ্ৰিচিয়েচন ভ্যালু ম্যাক্সিমাম ইন্সুৰেন্স কোম্পানীয়ে 50% ভ্যালুহে আপোনাক দিব 50% ডেপ্ৰিচিয়েচনৰ কাৰণে কাটি দিব ধৰি লওক আপুনি ৰিপেয়াৰৰ নামত গাড়ীত 100 টকা খৰচা হ'ল
কিন্তু আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানী আপোনাক 70 টকাহে দিব, বাকি 30 টকা ডেপ্ৰিচিয়েচনৰ নামত আপোনাৰ পৰা কাটি দিব। এই ধৰণৰ যে গেপ এটা হৈ যায়, 100 টকা খৰচা কৰিলো 70 টকা পালো, 30 টকা কাটা গ'ল, মাৰ্কেটৰ মাজত এনে ধৰণৰ গেপখিনি ফিল আপ কৰাৰ কাৰণে ইঞ্চুৰেঞ্চ কোম্পানীয়ে বহুতো এড অন বিলাক উলিয়াইছে মাৰ্কেটৰ মাজত, বহুতো এড অন মানে ইঞ্চুৰেঞ্চ থকা পলিচিৰ মাজত আৰু বহুত বস্তু আমি এড কৰিব পাৰো, সেইটো এড অন বুলি আমি সকলোৱে গম পাওঁ। এড অন মানে হ'ল আপুনি আপোনাৰ পলিচিৰ প্ৰিমিয়ামৰ লগত এক্সট্ৰা টকা দিয়াৰ পিছত আপুনি কিছুমান এক্সট্ৰা ফেচিলিটিজ, এক্সট্ৰা সুবিধা পাব, সেইটোক এড অন বুলি কোৱা হয়। তাৰে ভিতৰত অতি জনপ্ৰিয় এড অন হৈছে গৈ জিৰ' ডেপ্ৰিচিয়েচন। জিৰ' ডেপ্ৰিচিয়েচন এটা এড অন মাৰ্কেটত খুব চলে, আপোনালোকে বহুতেও নাম শুনিছে যাৰ গাড়ী বাইক আছে। জিৰ' ডেপ্ৰিচিয়েচনৰ এড অনটো বহুত পপুলাৰ হয় আমাৰ মাৰ্কেটৰ মাজত। জিৰ' ডেপ্ৰিচিয়েচন হয় প্ৰথম 5 বছৰৰ কাৰণে আপোনাৰ গাড়ীৰ মাজত কোনো ডেপ্ৰিচিয়েচন চাৰ্জ কৰা নহ'ব। 100 ৰুপিজ যদি আপুনি এক্সপেন্স কৰিছে আপোনাৰ গাড়ী ৰিপেয়াৰৰ নামত, আপুনি 100 ৰুপিজে আপুনি কভাৰ ল'ব পাৰিব ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ক্লেইম কৰি, মানে জিৰ' ডেপ্ৰিচিয়েচন, কোনো ডেপ্ৰিচিয়েচন ধৰা নহ'ব। আৰু সেইটো কেৱল ইনিচিয়েল 5 ইয়াৰ্ছৰ কাৰণে। তাৰ পিছতো বহুতো কোম্পানীয়ে জিৰ' ডেপ্ৰিচিয়েচন পলিচিটো মানে ইনক্লুড নকৰে, বহুতো কোম্পানীয়ে জিৰ' ডেপ্ৰিচিয়েচনটো মানে এইটো ইনক্লুড নকৰে। কাৰণ যদি কোনো ডেমেজ হয় তেতিয়াহ'লে ইঞ্চুৰেঞ্চ কোম্পানীয়ে আকৌ চেম এমাউণ্ট পে' কৰিব লাগিব। ডেমেজ হ'লেতো মানুহে ক্লেইম কৰি দিব, কোম্পানী চেম আকৌ এমাউণ্টটো ৰিপে' কৰিব লাগিব। সেইকাৰণে মেক্সিমাম বহুতো কোম্পানীজে জিৰ' ডেপ্ৰিচিয়েচনটো এইটো একচেপ্ট নকৰে। বৰ্তমান বজাৰৰ মাজত বহুতো ধৰণৰ এড অন আছে। যেতিয়া আপুনি বজাৰলৈ যাব, পলিচি ল'বলৈ যাব, আপুনি কোম্পানী বা ৱেবছাইটত চেক কৰি ল'ব ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চত কি কি সুবিধা আছে, ফেচিলিটিজ আছে, কভাৰেজ আছে, আৰু কি কি ডেপ্ৰিচিয়েচন এডত কৰা যায়, এড অন পেকেজত কি কি আছে, আপোনালোকে সকলোৱে চাই ল'ব কিমান ৰিস্ক বেনিফিট, ৰিস্ক কভাৰেজ দিয়া আছে। তো আপোনালোকে চাই চিতিহে পলিচিটো ল'ব। তো এইখিনি আছিলে আজি আমাৰ ইঞ্চুৰেঞ্চৰ, কাৰ ইঞ্চুৰেঞ্চৰ ভিডিঅ'ত সকলো তথ্য, যে ইঞ্চুৰেঞ্চ, কাৰ ইঞ্চুৰেঞ্চ কি, ফাৰ্ষ্ট পাৰ্টি, ছেকেণ্ড পাৰ্টি কোন হয়, থাৰ্ড পাৰ্টি কোন হয়, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কি কয়, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কি কয়, তাৰ কভাৰেজ কি, এড অন কি, তাৰপিছত PA কভাৰেজ, সকলো ইম্পৰ্টেণ্ট কথাবিলাক আলোচনা কৰিলো। আশা ৰাখিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। এইটো ভিডিঅ' যদি আপোনালোকে চাই সকলো ইঞ্চুৰেঞ্চৰ বিষয়ে, যোনটো নেকি আমাৰ কাৰ ইঞ্চুৰেঞ্চ আছে, ফাৰ্ষ্ট পাৰ্টি, ছেকেণ্ড পাৰ্টি, থাৰ্ড পাৰ্টি, সকলোৰ বিষয়ে আপোনালোকে জানিবলৈ সুবিধা পাব। তো ধন্যবাদ জনালো। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো এজন ফ্ৰেণ্ডলৈ অলৰেডি ফৰৱাৰ্ড কৰি দিব, যাতে তেওঁ বস্তুখিনি গম পাওঁ। জয় আই অসম। ধন্যবাদ।